নমস্কাৰ বোধটো সংস্কৃতম সংস্কৃত কওক এই শীৰ্ষকেৰে ইতিমধ্যে আমি 4টা খণ্ড সংস্কৃতৰ আগবঢ়ালোঁ। পঞ্চম খণ্ডটোত আমি সংস্কৃতৰ বিশেষ বিষয়লৈ নগৈ সংস্কৃত আখৰবিলাক কিদৰে লিখিব সেই বিষয়ে অকণমান আগবঢ়াবলৈ ওলাইছোঁ। আগতে অসমীয়া ভাষাৰ আখৰ লিখা বিষয়ক এটা ভিডিঅ'ত মই কৈছিলোঁ, যিকোনো আখৰ লিখিবৰ কাৰণে যেতিয়া প্ৰথম শিকা যায় আমি তেতিয়া কলমটো বা পেঞ্চিলডাল কেতিয়াও এইদৰে জোৰেৰে হেঁচি ধৰিব নালাগে। আমাৰ স্নায়ু ব্যৱস্থাটোৱে আখৰ লিখাৰ লগত অভ্যস্ত হ'বলৈ সময় লগায় আৰু ভালদৰে আমি লিখিব নোৱাৰা হওঁ। আৰু বহীখনতো হেঁচি ধৰিব নালাগে, লঘুৱাই লিখিব লাগে, লাহে লাহে লিখিব লাগে। প্ৰথমতে লাহে লাহে আৰম্ভ কৰি খৰ কৰি লিখিব লাগে। যিসকলে ভাবিছে যে তেওঁলোকৰ হিন্দী আখৰ ভাল নহয় বা সংস্কৃতৰ আখৰবিলাক ভাল নহয়, দেৱনাগৰী লিপি সুন্দৰ নহয়, 2-3 দিনতে ভাল হ'ব, মই ভাবোঁ মোৰ পৰামৰ্শখিনিৰে উপকৃত হ'ব পাৰিব। আহকচোন আৰম্ভ কৰোঁ। প্ৰথমে ওপৰৰ পৰা তললৈ চিন কিছুমান দিব লাগে। প্ৰথমতে বহুত লাহে লাহে দিব লাগে চিনবিলাক। হাতৰ আখৰ ভাল কৰিব বিচাৰিলে প্ৰথমে এটা পৃষ্ঠা, সম্পূৰ্ণ এটা পৃষ্ঠা এইদৰে চিন দিবলৈ শিকিব লাগে। তেতিয়া লাহে লাহে এই চিনডাল যাতে অনায়াসে দিব পৰা হয়। তাৰপিছত চিনবিলাক তলৰ পৰা ওপৰলৈ অভ্যাস কৰিব লাগিব। এইবাৰ চিনবিলাক আমি তলৰ পৰা ওপৰলৈ দিম, এইদৰেও নিব লাগিব লাহে লাহে। প্ৰথম অৱস্থাত এইদৰে তলৰ পৰা ওপৰলৈ লাহে লাহে। এইদৰে আমি শিশুসকলক আখৰ শিকাওঁতে কিছু সময় দিব লাগে তেওঁলোকে যাতে ভালদৰে অভ্যাস কৰিব পাৰে। তাৰপিছত আমি কিছুমান গৌল আঁকিবলৈ চেষ্টা কৰিম। প্ৰথমতে ঘড়ীৰ কাটাৰ দিশতো চেষ্টা কৰিব পাৰোঁ। বাওঁফালৰ পৰা সোঁফাললৈ এইদৰে ওপৰেদি ঘূৰাই ঘড়ী কাটাৰ দিশত এইদৰে গৌল কিছুমান আঁকিব লাগে। চাব লাগে এইবিলাক যাতে এনেকুৱা দীঘলীয়া নহয় বা এনেকুৱা ধৰণৰ নহয়, গৌল যাতে হয়। গৌল হোৱাকৈ কিছুমান বল অঁকা বুলি ক'ব পাৰি সৰু ল'ৰা ছোৱালীক, এইদৰে আঁকিব লাগে। এইদৰে ঘড়ী কাটাৰ দিশত অঁকাৰ পিছত এইবাৰ বিপৰীত দিশত আঁকিব লাগিব, এইদৰে আঁকিব লাগিব। ঘড়ীৰ কাটাৰ বিপৰীত দিশত মাজে মাজে এনেকুৱা ধৰণৰ অভ্যাস, প্ৰতিটোৰে এটা এটা পৃষ্ঠা অভ্যাস কৰিব লাগে। পোনকৈ এনেকৈ কিছুমান চিন দিবলৈও শিকিব লাগে। পোনকৈ চিনবিলাক বাওঁফালৰ পৰা সোঁফাললৈ অঁকা হৈছিল, বিপৰীত ক্ৰমতো শিকিব লাগে। ওলোটা ফালেদিও এইদৰে চিন কিছুমান এইদৰে সোঁফালৰ পৰা বাওঁফাললৈও আনিব লাগে। এইদৰে কিছু অভ্যাস কৰিব লাগে। ইয়াৰ দ্বাৰা কি লাভ হয় আমি চাওঁচোন। এইদৰে এডাল চিন দিয়া হ'ল, এই চিনডাল তললৈ এইদৰে নমাই আনিলোঁ, মাজলৈকে উঠি গ'লোঁ, ঘড়ীৰ কাটাৰ বিপৰীত দিশত এইদৰে এটা পাক দিলোঁ। এইটোৱে হৈ গ'ল হিন্দী ৱ আখৰটো। হিন্দী আখৰৰ মাত্ৰাডাল আখৰটোৰ ওপৰত এইদৰে অলপ দুইফালে বাঢ়ি থাকিব লাগে। আমি এইডাল অকণমান দীঘল হ'ল, আমি চুটিকৈ ইমানমান দিব পাৰোঁ। এনেকৈ চিধাকৈ তললৈ আহিলোঁ, মাজলৈকে উঠি গ'লোঁ, ঘড়ীৰ কাটাৰ বিপৰীত দিশত এটা গৌল আঁকিলোঁ, এইটো হৈ গ'ল ৱ। এইবাৰ আমি পুনৰ মাত্ৰাডাল দিলোঁ, তললৈ চিধাকৈ আহিলোঁ, ওপৰলৈ মাজলৈকে উঠি গ'লোঁ, ঘড়ীৰ কাটাৰ বিপৰীত দিশত এটা ধুনীয়াকৈ গৌল আঁকিলোঁ, বাওঁফালৰ পৰা সোঁফাললৈ ওপৰলৈ এইদৰে নামি যোৱাকৈ এইদৰে কাটি দিলোঁ, এইটো হৈ গ'ল ব। এইটো হ'ল অসমীয়াৰ ৱ আখৰটোৰ দৰে, এইটো হৈ গ'ল ব আখৰটোৰ দৰে। আগতে অসমীয়া আখৰ লিখাৰ ভিডিঅ' এটাত কৈছিলোঁ, ক আৰম্ভণিতে আছে বাবে কৰ পৰা আৰম্ভ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। আমি ৱ 1 নম্বৰতে শিকিব লাগে, ব 2 নম্বৰতে আমি শিকিব পাৰোঁ। ৱ আৰু ব হোৱাৰ পিছত একেদৰে আমি এতিয়া এইদৰে আখৰটো এইদৰে চিন নিলোঁ, মাত্ৰা দিলোঁ, তললৈ নামি আহিলোঁ, ওপৰলৈ মাজলৈকে গ'লোঁ, ঘড়ীৰ কাটাৰ বিপৰীত দিশত এটা গৌল দিলোঁ, সোঁফালে পাৰ হৈ গৈ এনেদৰে দিলোঁ, মাত্ৰাডাল দি দিলোঁ, এইটো হৈ গ'ল ক। ৱ ব ক। এতিয়া আমি যদি এইদৰে মাত্ৰাডাল নিলোঁ, এইদৰে আনিলোঁ,
ওপৰলৈ উঠি এইদৰে আমি ব লিখিলোঁ, তাত এইদৰে আকাৰডাল নিলোঁ, আকাৰ লগালোঁ। আমি বেলেগ এদিন ল লিখিবলৈ শিকাম। এইদৰে আহিলোঁ, ওপৰত এইদৰে দিলোঁ ভাল কহ, এইদৰে কটো লগাই দিলোঁ, তেতিয়া হৈ গ'ল বাল কহ। ব কহ লিখিব পাৰোঁ আমি ইয়াতে। মাত্ৰাডাল দিলোঁ, তললৈ এইদৰে আহিলোঁ, ঘড়ীৰ কাটাৰ বিপৰীত দিশত লিখিলোঁ, পেটটো কাটিলোঁ, এইদৰে গ'লোঁ, ইয়ালৈ আহিলোঁ, এইদৰে লিখিলোঁ, মাত্ৰাডাল বঢ়াই দিলোঁ, ব কহ। এইদৰে আমি ৱ ব ক তিনিটা আখৰ আমি ভাল কৰিছোঁ। এইদৰে আমি চেষ্টা কৰিম। এতিয়া আখৰবিলাক আমি ডাঙৰকৈ লিখিব লাগিব বুলি কোনো কথা নাই, আমি অলপ সৰুকৈও লিখিবলৈ চেষ্টা কৰিব পাৰোঁ। এইদৰে আনি লাহে লাহে প্ৰথমতে লাহে লাহে চেষ্টা কৰিব লাগে। বা এইটো হচৰিকা লগালোঁ, ল লগালোঁ, লিখিলোঁ, আকাৰ লগালোঁ বালিকা। ইংৰাজী ক্ষেত্ৰত আমি দেখোঁ যে যদি আমি এই আখৰটো লিখিছোঁ, বাকী সৰু ফুলা আখৰবিলাক ইয়াৰ আধাত থাকে, তলত থাকে। এ ই আৰ অ' পি এল এ এন ই, এই আখৰবিলাক সৰু ফলা আখৰবিলাক তলত থাকে। হিন্দীৰ ক্ষেত্ৰত তেনেকুৱা নহয়। হিন্দীৰ ক্ষেত্ৰত বেছিভাগ আখৰ ওপৰফালে থাকিব। যেনে আমি যদি প লিখিবলগীয়া হয়, এইটো ওপৰফালে থাকিব, চিনডাল তললৈ আহিব। ৱ যদি লিখিবলগীয়া হয়, ই মাজতে থাকিব, প1। যদি আকৌ ন লিখিবলগীয়া হয়, ইয়াত এইদৰে ওপৰত থাকে। এই ওপৰৰ অংশটোত আখৰখিনি এই অংশটোত থাকে। সেইদৰে আখৰবিলাক আমি বেয়া হোৱাৰ কাৰণ, ধৰি লওক কোনোবাই এইদৰে লিখিছে, বেকা কৰিছে, বেছি তলত লিখিছে, যিটো আখৰৰ মূল অংশটো হ'ব লাগিছিল মাজত। ল লিখিছে কোনোবাই এনেকুৱা কৰিছে, ক লিখিছে কোনোবাই তলত লিখিছে, এইদৰে আখৰটো বেয়া হয়। আমি ব ৱ ক কেইটামান আখৰ দেখুৱাইছোঁ। এইবাৰ আমি সহজ আখৰ কেইটামান দেখুৱাইছোঁ। ৱ বৰ একে শাৰীতে থকা প। ইংৰাজী ইউ আখৰটো আমি জানো। এই আখৰটো ইউটোৰ দৰে তললৈ যদি লৈ আহোঁ, এইটোৱে প আখৰটো হয়। আমি ইউ আখৰটোৰ দৰে দি এইদৰে যদি কাটি দিওঁ, এইটো মূৰ্ধন্য স আখৰটো হয়। এইদৰে চিনডাল দি এইটো ইউ আখৰটোৰ দৰে দি এইদৰে ফ। আমি প পাৰিলোঁ, ফ পাৰিলোঁ, ব পাৰিলোঁ, ভ আৰু ম এই দুটো আমি শেষ কৰি দিওঁ। আজি এটা শাৰী প ফ ব ভ ম ধুনীয়াকৈ যাতে লিখিব পাৰোঁ। অলপ আগতে মই এইদৰে কিছুমান বাওঁফালৰ পৰা সোঁফাললৈ চিন দিয়াৰ কথা কৈছিলোঁ। এই চিনবিলাক যদি আমি এইদৰে এটা ইয়াতে সৰুকৈ গ'ল এটা দি ইউৰ দৰে সৰু ইউ এটা এইদৰে দি যদি চিধাকৈ নিওঁ, এইদৰে যদি চিন এডাল দি দিওঁ, এইটোৱে হৈ যাব দন্তীয় ন। এতিয়া আমি কেইটামান ন আঁকিম। এইদৰে দিম, এইদৰে পোনকৈ দিব লাগিব ন। এই লাইন দুটা সমান্তৰাল হ'ব লাগে। কিছুমানৰ এনেকুৱা অসমীয়া আখৰৰ দৰে হ'ব পাৰে, এইটো কৰিব নালাগে। আমি পোনকৈ এইডাল নিব লাগিব, মাত্ৰাডাল বাঢ়ি থাকিব লাগে অকণমান ওপৰ ফালে, দেখি ভাল লাগে। এইদৰে পোনকৈ দি এইদৰে আমি কেইটামান ন আঁকিব লাগিব। এইটো আমি ন আঁকিম। যদি আমি চিনডাল ওপৰৰ পৰা লৈ আহোঁ, তাৰপিছত আমি এটা ন আঁকোঁ, এইটোৱে হৈ যাব ম। আমি এইদৰে মাত্ৰা এটা আগৰ আখৰ এটাৰ পৰা আনি থাকোঁতে এইদৰে ম আমি আঁকি এইদৰে লগালে পিছত ই পুনৰ আন এটা আখৰৰ মাত্ৰা হ'ব। আগৰ আখৰ এটাৰ লগত যদি এইদৰে জইণ্ট হৈ আহে, আগৰ আখৰৰ লগত যদি সম্পৰ্ক থাকে, আমি এইদৰে লিখিব পাৰিম ম, এইদৰে হ'ব, এইদৰে দিলোঁ, ইয়াত ন ম নহ মানে মন। আমি দন্তীয় ন আঁকিব পৰা হ'লোঁ, ম লিখিব পৰা হ'লোঁ। ওপৰত যদি এটা এইদৰে পাক দি চিধাকৈ আনি এইদৰে যদি নটোৰ দৰে বা মটোৰ দৰে আঁকোঁ, এয়া হ'ব ভ। আমি অসমীয়াত ভ্ৰমণ বুলি এটা শব্দ ব্যৱহাৰ কৰি থাকোঁ, ভ্ৰমণ। সংস্কৃতত ইয়াত ম হলন্ত লগালে ভ্ৰমণম, এইটো এটা সংস্কৃতৰ শব্দ। আমি ইতিমধ্যে প লিখিব পৰা হ'লোঁ, ফ লিখিব পৰা হ'লোঁ, ব লিখিব পাৰিলোঁ,
ভ লিখিব পাৰিলোঁ, ম লিখিব পৰা হ'লোঁ। প ফ ব ভ ম আমি 5টা আখৰ লিখিব পাৰিলোঁ। এনেকুৱা আস্তনা বহীত প্ৰথমতে আখৰ লিখিবলৈ অভ্যাস কৰা ভাল। আমি দেখুৱাম এই চিনডাল পোন হ'ব লাগে, এইডালো পোন হ'ব লাগে, এই ইউটো এইদৰে হ'ব লাগে, এই চিনডাল এনেকুৱা হ'ব লাগে, এইদৰে আঁকিলে আখৰটো ভাল হ'ব। আমি এতিয়া একেবাৰে চেষ্টা কৰিম। এইটো ইউটোৰ দৰে চেষ্টা কৰিব লাগিব। এইটো হ'ব প, এইটো বেছি তললৈ আহিছে, আমি অলপ ওপৰতো ৰাখিব পাৰিম। এইটো হ'ব প। এই প আখৰটো এইদৰে কাটি দিলে হ'ব মূৰ্ধন্য ষ। এই প আখৰটোৱে এইদৰে দিলে হ'ব ফ। এইদৰে চিনডাল তললৈ আনি মাজলৈ আহি এইদৰে দিলে হ'ব ব। পেটটো কাটি নিদিওঁতে এইডোখৰত এইটো আছিলে ৱ। এইটো আখৰ আছিলে দন্তীয় ন। এইদৰে ওপৰৰ পৰা এইদৰে আহিলে দন্তীয় ন আঁকিলে এইটো হ'ব ম। ওপৰত এটা গোল দি আহি পোন গৈ আনি এইদৰে মটোৰ দৰে আঁকিলে হ'ব ভ। তাৰ উপৰিও আমি এটা ক লিখিছিলোঁ, এইদৰে চিনডাল আনি চিধা কৰি আনি মাজলৈ গৈ গোলকৈ দি সোঁফালে এইদৰে বহাই দিব লাগিব। এই লাগি নাযায়। এইটো হ'ব ক। গতিকে আমি বৰ বেছি ডাঙৰ আখৰ লিখিবলৈ চেষ্টা কৰিব নালাগে। প্ৰায় দেখা যায় যে প্ৰথম শিকোঁতে বৰ ডাঙৰ ডাঙৰ আখৰ লিখা যায়। এইটো নৰ্মেল নহয়। এই বহুত ডাঙৰ যে আখৰ লিখিব লাগিব কোনো কথা নাই। যিমানটো আকাৰ আকৃতিৰ আখৰ আমি লিখিম সিমানটো আখৰ লিখিলেই হয়। সৰু সৰুকৈ আঁকিলেও পিছত আখৰখিনি ভাল হ'ব। মম নাম, মম মানে মোৰ, ন আকাৰ মম নাম মোৰ নাম, সত্যজিৎ শইকীয়া। তেন্তে আমি আজি অভ্যাস কৰিম প ফ ব ভ ম। ইয়াৰ উপৰিও আমি লগতে আজি শিকি থলোঁ মূৰ্ধন্য ষ, ৱ, ক। 5টা, 6, 7, 8টা আমি 8টা আখৰ আজিলৈ অভ্যাস কৰিলোঁ। ধন্যবাদ।